নমস্কাৰ, আজি দিনটো ৰাশিফললৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশিফল আপোন ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজা শক্তি আৰু প্ৰয়াসে আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থাকিব। ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব পাৰে। কোনোবা বৰিষ্ঠ আত্মীয়ক তেখেতৰ নিজৰ সমস্যাসমূহ সহায় কৰাত আপুনি তেখেতৰ আশীৰ্বাদ হিচাপে লাভ কৰিব পাৰিব। আপোনাৰ সাহসিকতাৰে আপোনাক প্ৰেমৰ কৃতকাৰ্য হোৱাত সহায় কৰিব। আপুনি সেইবোৰ মানুহক আজি সহায়ৰ হাত আগবঢ়াব পাৰে যিবোৰ মানুহ আপোনাৰ পৰা আগতে সহযোগ বিচাৰিছিল আৰু সহায় কৰিছিল। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনটোত আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ হ'ব। আপোনাৰ চিন্তাসমূহে আপোনাক আজি আনন্দিত কৰাৰ পৰা বিৰত ৰাখিব। ঘৰত একুৰিয়ামৰ এটা স্থাপন কৰি আপুনি মাছবোৰক দানা খোৱালে আপোনাৰ ধনৰ বৃদ্ধি হ'ব। বৃষ ৰাশি ফলাফল: কিছুমান শাৰীৰিক পৰিৱৰ্তনে আজি আপোনাক নিশ্চিতভাৱে আকৰ্ষণীয় কৰি তুলিব। বহুত দিনৰ পৰা পৰি থকা বিষয় এটাক আপুনি নতুনকৈ হোৱা খৰচে আপোনাৰ মন মগজুক অনবৰতে আৱৰি থাকিব। যাক আপুনি ভাল পায় তেওঁলোকৰ লগত উপহাৰ আদান প্ৰদান কৰাৰ বাবে আজি এটা ভাল দিন। আজি হৃদয়ৰ ধপধপনি আপোনাৰ প্ৰিয়জনৰ লগত তাল মিলাই থাকোঁতে যাব। ইয়াৰ মানে হ'ল আপুনি প্ৰেমত বাৰুকৈ পাগল। এই ৰাশিৰ ছাত্ৰসকল আজি মোবাইলত গোটেই দিনটো সময় বৰবাদ হ'ব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আপোনাৰ চিৰন্তন লগৰী আৰু তেখেতে আপোনাৰ একমাত্ৰ লগৰী। আপুনি অলপ সময় নিজৰ পচন্দৰ কামবোৰ কৰাত সময় দিয়ক, যেনেকৈ গান শুনা, নচা আৰু বাগিচা কাম কৰা ইত্যাদি কৰিলে আপোনাৰ সন্তুষ্টতা অনুভৱ কৰিব। এটা সফল আৰ্থিক জীৱনৰ বাবে দুখীয়াৰ মাজত ক'লা ৰঙৰ ঊলৰ কম্বল বিতৰণ কৰিব পাৰে। মিথুন ৰাশিৰ ফলাফল: ধাৰ্মিক আৰু আধ্যাত্মিক ৰুচি অনুযায়ী কাম কৰিবৰ বাবে আজি এটা ভাল দিন। আজি আপুনি অৰ্থ খৰচ কৰিবৰ বাবে দৰকাৰ নহ'ব, কাৰণ আপোনাৰ কোনোবা ঘৰৰ ডাঙৰজনে আপোনাক পইচা দিব আৰু সহায় কৰিব। সন্তানৰ লগত অধিক ৰুক্ষতাৰ বাবে ব্যৱহাৰ নকৰিব। নিজকে নিয়ন্ত্ৰিত ৰাখক আৰু এইটো কথা মনত ৰখা প্ৰয়োজন যে এনেকুৱা কৰিলে আপুনি তেখেতৰ নিজৰ মাজত দেৱাল এখন থিয় হ'ব পাৰে। আজি আপুনি প্ৰেমৰ পূৰ্ণ মনোভাৱত থাকিব, এইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ পৰিকল্পনা কৰিব পাৰে। আজিৰ দিনটোত অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোঁতে শেষ হ'ব। আজি আপুনি আকৌ এবাৰ সময় সোঁতত পিছলৈ গৈ বিয়া হোৱা প্ৰাৰম্ভিক দিনসমূহৰ থকা প্ৰেম আৰু ভালপোৱা সুখানুভূতি আকৌ ৰোমন্থন কৰিব পাৰিব। আজি পৰিয়ালৰ অথবা বন্ধুৰ লগত সময় অতিবাহিত কৰা এটা ভাল দিন। আপুনি নিজকে বন্ধ হৈ থকা যেন অনুভৱ কৰিব, কাৰণ বাকী সকলো সদস্য কিনা মেলা ব্যস্ত হৈ থাকিব। হস্পিটেলত ৰোগী আৰু সহায় কৰিলে আপুনি পাৰিবাৰিক জীৱনত ভালভাৱে চলিব পাৰিব। কৰ্কট ৰাশিৰ ফলাফল: বেলেগক সমালোচনা কৰি নিজৰ অমূল্য সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰতো পৰিব। আজি আপুনি বহুত পইচা আয় কৰিব পাৰিব, আৰু কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব। পৰস্পৰৰ সমস্যাসমূহ ব্যক্তিগতভাৱে সমাধান কৰিব পাৰিব। এই সমস্যাসমূহ অন্যৰ সন্মুখত দাঙি নধৰিব, নহ'লে আপোনাৰ বদনাম আনিব পাৰে। আজি আপোনাৰ প্ৰেমৰ মিঠাত জীৱনত বিয়পি পৰা চাব, আৰু বহুত দিনৰ পৰা অৱহেলিত সমস্যা এটাই অতি সোনকালে সমাধান হোৱা উচিত। আৰু আপুনি জানে যে আপুনি এদিনতেই কাম কৰিবলগীয়া হ'লে সেইবোৰ ধনাত্মক চিন্তা কৰক, যিটো কামে আপোনাক বহুত একাগ্ৰতা কৰাৰ চেষ্টা কৰিব। কিছুমান মানুহ একেলগে থাকে, কিন্তু তেওঁলোকৰ জীৱনৰ প্ৰেমানুভূতি খুব কম, কিন্তু আপোনাৰ বাবে এইটো দিন বহুত ৰোমান্টিক বুলি প্ৰমাণিত হ'ব। দেউতাকৰ লগত আজি এজন বন্ধুৰ দৰে আপুনি কথা পাতিব পাৰিব। আপোনাৰ কথা শুনি তেখেত সুখী হ'ব। সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। সিংহ ৰাশিৰ ফলাফল: আপুনি যেতিয়া পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিব, তেতিয়া আপোনাৰ হতাশাসমূহ একেবাৰে নোহোৱা হৈ পৰিব। সোনকালে আপুনি বুজি পাব যে এই সমস্যাসমূহ চাবোনৰ ফেনৰ দৰে হয়, যি চুই দিয়াৰ লগত ফুটি যায়। নিৱেশ কৰাটো বহুত ভাল লাভদায়ক বুলি প্ৰমাণিত হয়। আজি আপুনি কথাটো বুজি পাব, কাৰণ আপুনি পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হোৱাৰ আশা আছে। কোনোবা বৰিষ্ঠ আত্মীয়ক তেখেতৰ নিজৰ সমস্যাসমূহ সহায় কৰি আপুনি তেখেতৰ আশীৰ্বাদ লাভ কৰক। শাৰীৰিক ব্যায়ামে যেন এতিয়া কোনো প্ৰয়োজন নাই। আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে। যদি বিচাৰে সমস্যাসমূহ হাঁহিমুখে সমাধান কৰিব আৰু তাৰ মাজত পৰি চিন্তিত হ'ব পাৰে। ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব। আপোনাৰ সংগী যিকোনো ধুনীয়া ছাৰপ্ৰাইজ এটা দি আপোনাক দিনটো ভাল কৰি দিব পাৰে। ঘৰৰ যিকোনো সদস্যই আপোনাৰ লগত আজি নিজৰ প্ৰেমৰ সম্বন্ধীয় সমস্যা আলোচনা কৰিব পাৰে। আপুনি তেখেতসকলক উচিত উপদেশ দিব। স্বাস্থ্য ভাল আৰু নিৰোগী কৰি ৰাখিবৰ বাবে কপালত কেশৰৰ তিলক লগাওক। কন্যা ৰাশিৰ ফলাফল: আপুনি নিজৰ ভাগৰতা দূৰ কৰিবৰ বাবে সম্পূৰ্ণ দিনটো বিশ্ৰাম লোৱা উচিত, নহ'লে আৰু ভাগৰ আৰু দুৰ্বলতাই আপোনাক বিচলিত কৰি তুলিব। আজি কাৰ্যক্ষেত্ৰত অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাক আৰ্থিক লোকচান কৰাব পাৰে।
আপুনি আপোনাৰ জীৱনসংগীৰ মতামতক অগ্ৰাহ্য কৰিব পাৰে আৰু আপোনাৰ জীৱনসংগীক ধৈৰ্য হেৰুৱাই পেলাব পাৰে। আজিৰ দিনটোত বেলেগৰ লগত কাজিয়া কৰাৰ পৰা বিৰত থাকক। এনেকুৱা মানুহৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক যি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাত আঘাত আনিব পাৰে। বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হ'ব। আপুনি আধ্যাত্মিকতাৰ ফালে পৰা চাবলৈ গ'লে এটা টান অনুভৱ কৰিব আৰু যোগ কেম্পত যোগদান কৰিব পাৰে। কোনো এক আধ্যাত্মিক কিতাপ পঢ়ক আৰু কোনোবা আধ্যাত্মিক গুৰুৰ প্ৰবচন শুনক। সূৰ্য নিয়মিততাখিনিৰ প্ৰতীক হয়, সেইবাবে নিয়মিতভাৱে চলিলে আপোনাৰ জীৱনত এনেই সুখে ভৰি পৰিব। তুলা ৰাশিৰ ফলাফল আজিৰ দিনটোত ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব, কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব। আজি ঘৰৰ ইলেক্ট্ৰনিক বস্তু বেয়া হৈ যোৱাৰ বাবে আপোনাৰ ধন ব্যয় হ'ব পাৰে। আপুনি সামাজিক অনুষ্ঠানৰ কাৰ্যক্ৰমসমূহত অংশগ্ৰহণ কৰে, তেন্তে আপুনি নিজৰ সংগী আৰু বন্ধু তালিকাখন দীঘল কৰিব পাৰিব। যেতিয়া আপুনি প্ৰিয়জনৰ লগত বাহিৰত যাব, তেতিয়া আপোনাৰ সাজপাৰৰ লগত এক নতুনত্ব আনক। বহু কাম এৰি আজি আপুনি আপোনাৰ ভাল লগা কাম কৰিব পাৰিব, কিন্তু কামৰ অধিকতৰ হোৱাৰ বাবে আপোনাৰ এই পৰিকল্পনাসমূহ সফল নহ'ব। বৈবাহিক জীৱনত বহুত সমস্যা ভৰা দিনৰ পাছত আপুনি আৰু আপোনাৰ লগৰী আকৌ প্ৰেমৰ দিনকেইটা ঘূৰাই পাব। আজিৰ দিনটোত একো কৰিব নালাগে, অকল নিজৰ অস্তিত্বৰ আনন্দ উপভোগ কৰক আৰু এক ধন্যবাদসূচক মনোভাৱেৰে থাকক আৰু নিজকে দৌৰা-দৌৰি কৰাৰ পৰা বাধ্য নকৰিব। আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে গাই গৰুক আপুনি গুড় খাবলৈ দিব পাৰে। বৃশ্চিক ৰাশিৰ ফলাফল আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব, কিন্তু যাত্ৰাৰ বাবে আপোনাৰ ভাগৰ আৰু হতাশা কঢ়িয়াই আনিব। পইচা আজি আপোনাৰ হাতৰ পৰা অধিক খৰচ হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰসমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব। আপোনাৰ জীৱনসংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাবি লওক। যদি সম্ভৱ হয় তেওঁ ইয়াৰ পৰা বাচক, কাৰণ এইবোৰ কথা বাহিৰত যোৱাটো সম্ভাৱনা আছে আৰু ইয়াৰ ফলত ভিন্ন বিপদ কাষ চাপিব। প্ৰেমৰ দিশেদি আজিৰ দিনটোত আপোনাৰ বাবে ভাল দিন হ'ব, লগতে আনন্দৰে ভৰপূৰ হ'ব। চন্দ্ৰমাৰ স্থিতিক লক্ষ্য কৰি ক'ব পাৰি যে আজি আপোনাৰ বহুত খালী সময় হাতত থাকিব। তথাপিও কিন্তু আপুনি কামৰ ক্ষেত্ৰত থাকিব আৰু আপুনি সময় উলিয়াব নোৱাৰিব নিজৰ বাবে। এগৰাকী ধুনীয়া ব্যক্তিত্ব সম্পূৰ্ণ জীৱন লগৰীৰ লগত জীৱন সঁচাকৈ বহুত অভূতপূৰ্ব হৈ থাকে। আজি আপুনি এই কথাটো অনুভৱ কৰিব। আজি আপোনাৰ আত্মবিশ্বাস দুৰ্বল হ'ব পাৰে, ইয়াৰ ফলত হোৱা আপোনাৰ দুৰ্বল ৰুটিন। নিজকে সন্তুষ্ট কৰি ৰাখিবলৈ সেউজীয়া ৰঙৰ পাথৰ আৰু মাৰ্বল ফুলদানি বাথৰুমত ব্যৱহাৰ কৰিব পাৰে। ধন ৰাশিৰ ফলাফল গৰ্ভৱতী মহিলাসমূহৰ ঘৰফত অলপ বেছি সাৱধান হোৱাটো দৰকাৰ। যদি সম্ভৱ হয় ধূমপান কৰাটো লোকৰ পৰা দূৰত থাকক, কাৰণ ইয়াৰ ফলত হোৱা ধোঁৱাই আপোনাৰ সন্তানক অপকাৰ কৰিব। দীৰ্ঘৱতী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব পাৰে। আপোনাৰ প্ৰিয়জনে আপোনাক সুখী কৰাৰ বাবে আনন্দিত কৰিবলৈ কিবা এটা বিশেষ এটা কৰিব। আজি আপুনি এনেকুৱা ব্যৱহাৰ কৰক যোনেবা আপোনাৰ এজন বিখ্যাত ব্যক্তি, কিন্তু আজি অকল প্ৰশংসাৰ যোগ্য কামহে কৰক। আপোনাৰ জীৱনসংগীৰ লগত আপুনি মৰমে ভৰা এটা দিন অতিবাহিত কৰক। ব্যৱসায়ীসকলক নিজৰ ৰৈ যোৱা যোজনাসমূহক আকৌ আৰম্ভ কৰিব পাৰে বা চিন্তা কৰা উচিত। 9 বছৰতকৈ কম বয়সৰ কন্যাক ভোজন কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। মকৰ ৰাশিৰ ফলাফল আজি নিজৰ ভাগৰতা দূৰ কৰিবৰ বাবে আপুনি সম্পূৰ্ণ দিনটো বিশ্ৰাম লোৱা উচিত। ভাগৰ আৰু দুৰ্বলতাই আপোনাক বিচলিত কৰি তুলিব পাৰে। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়িক মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। এনেকুৱা কামত সহযোগ কৰাৰ এইটো এটা ভাল সময় য'ত যুৱক-যুৱতীসকল জড়িত হৈ থাকে। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰাৰ বাবে মাজে মাজে আপোনাৰ খঙো কৰে। তেখেতে খং কৰিলে আপুনি বেয়া নাপায়, তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰক। যদি আপুনি বস্তু কিনিবলৈ গৈ আছে অথবা বজাৰ কৰিবলৈ গৈ আছে, তেন্তে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক। যদি আপুনি নিজৰ জীৱনসংগীক সৰু সৰু কথাসমূহক গুৰুত্ব প্ৰদান নকৰে, তেন্তে তেখেতে বেয়া পাব পাৰে। স্বাস্থ্যক অৱহেলা কৰাৰ বাবে আজি আপুনি বহুত চিন্তিত হৈ থাকিব আৰু সেয়েহে বেছি সময় ৰৈ নাথাকি যিমান পাৰে সোনকালে চিকিৎসকৰ ওচৰত চাপক আৰু নিজকে পৰীক্ষা কৰাওক। ক'লা বগা কম্বল কোনোবা ধৰ্মস্থানত দান কৰিলে আপোনাৰ স্বাস্থ্য উন্নতি থাকিব। কুম্ভ ৰাশিৰ ফলাফল দূৰণিবতীয়া যাত্ৰাৰ কাৰণে আজি আপোনাক শাৰীৰিক আৰু মানসিকভাৱে নিজকে সুস্থ কৰি তোলক, যি আপোনাক বহুত লাভান্বিত কৰিব। ব্যস্ত দিন যোৱাৰ স্বত্ত্বেও আপুনি ভাগৰুৱা অনুভৱ নকৰিব। বাকী দিনৰ তুলনাত আজিৰ দিনটোত আৰ্থিকভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হ'ব। আপোনাক পৰ্যাপ্ত পৰিমাণৰ ধনৰ প্ৰাপ্তি হ'ব। পৰিয়ালৰ সদস্যসকলে আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। সময়ৰ কাম-কাজ, পইচা, বন্ধু-বান্ধৱ, আত্মীয় সকলো একপিনে আৰু আপুনি আৰু আপোনাৰ প্ৰিয়জন আন একপিনে, দুয়ো প্ৰেমত বিলীন হৈ থাকিব। আজি আপোনালোকে নিজৰ মুডতে থাকিব। সময়ৰ মূল্য বুজক। সেইবোৰ মানুহৰ মাজত থকা যাৰ কথা আপুনি বুজি নাপাৱাটো ভুল। এনেকুৱা কৰাটো আপোনাৰ ভৱিষ্যতে বিপদ মাতি আনিব পাৰে। জীৱন লগৰীৰ লগত আধ্যাত্মিকতা আৰু আত্মিকতাৰ মাজে
আজিৰ দিনটো আপোনালোকৰ ভালেই যাব। আপোনাৰ কথাত গুৰুত্ব নিদিয়াৰ বাবে আজি আপুনি ঘৰৰ মানুহখিনিৰ ওপৰত খং কৰিব পাৰে। আপোনাৰ চিন্তাধাৰা সবল কৰিবলৈ ঈশ্বৰৰ প্ৰতি ধৰ্মৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰক। মীন ৰাশিৰ ফলাফল। আপোনাৰ উদাৰ স্বভাৱে আজি আপোনাক বাবে ভালকেইটা সুখৰ মুহূৰ্ত অথবা পল লৈ আহিব। আপোনাৰ ধাৰণাৰ ফলত লাভ হ'ব পাৰে। দিন শেষ হোৱাৰ সময়ত কোনোবা পুৰণি মিত্ৰক লগ পাব পাৰে। আজি প্ৰিয়জনৰ লগত দূৰ হোৱা দুখে আপোনাক আঘাত কৰিব পাৰে। এই ৰাশিৰ জাতকসকলে নিজৰ বাবে বহুত সময় পাব। এই সময় সঠিক ব্যৱহাৰ কৰি আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত ব্যস্ত থাকক। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। আপুনি অথবা আপোনাৰ জীৱনসংগীৰ মাজত আজি হোৱা দুখবোৰৰ আন এজনৰ যত্নটো উচিত হ'ব। আপুনি সঁচাকৈ বহুত অশান্তি অনুভৱ কৰিব যেতিয়া আপোনাৰ পৰিয়ালৰ সদস্যই আপোনাক প্ৰত্যেক সপ্তাহতে কিবা নহয় কিবা এটা কামৰ জোৰ জবৰদস্তি কৰাই দিব বিচাৰে। কিন্তু শান্ত থকাটো আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। মানসিক শান্তি প্ৰাপ্তিৰ বাবে মিঠা ৰুটি দুখীয়াৰ মাজত বিতৰণ কৰক। ধন্যবাদ। যদি মোৰ চেনেললৈ প্ৰথম আহিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো টিপি দিব। সদায় সঠিক ৰাশিফল সদায় ডেইলি পাই থাকিব পাৰে। ধন্যবাদ।